নমস্কাৰ মই সংগীতাই মোৰ সংগীতাস কিচেনলৈ আপোনালোকক স্বাগতম জনাইছো মই এটা আজি নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিছো মটকা মটন গতিকে ৰেচিপিটো শিকিবৰ বাবে প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব ভিডিওটো আৰু মোৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আহকচোন ৰেচিপিটো কেনেকৈ বনাইছো চাও ইয়াৰ বাবে লাগিব 5টা মিহিকটা পিয়াজ ধনিয়া তেজপাত dalchini ইলাচি জলকীয়া গৰম মছলা ধনিয়া জিৰা মিট মছলা ৰেড চিলি জালুক 3 চামুচ আদা নহৰু পেষ্ট দুটা গোটা নহৰু মটন আধা কেজি ভালদৰে ধুই লৈছো তাৰপিছতে আধা কাপ মান তেল লাগিব তেল গৰম কৰি ঠাণ্ডা হোৱাৰ পাছত সেই মছলাখিনিৰ লগত আমি এড কৰিম মটকাটো ধুই 3-4 ঘণ্টা মান পানীত তিয়াই এনেদৰে পানীখিনি উলিয়াই থৈছো আৰু এইটোতে আমি সকলোখিনি বস্তু ভৰাম এয়া মাংসখিনি গোটেই মছলাখিনি পিয়াজ তেজপাত আদি গোটেই মছলাখিনি হানি মেৰিনেট কৰি থৈছো 15 মিনিট সময়ৰ বাবে মটকাটোত ভৰাম আমি মেৰিনেট কৰি থোৱা মাংসখিনি I keep a photograph in which we were in love caught in your eyes এয়া মটকাটোত ভৰোৱা হৈ গৈছে আমি এইখিনি এতিয়া গেছত বহাম আৰু ইয়াৰ বাবে লাগিব ঢাকনখনৰ কিনাৰে কিনাৰে এটা লেয়াৰ দিবৰ কাৰণে আটা লাডু এটা সেইখিনি কিনাৰে কিনাৰে দি পেলাই যাতে তাৰ ভাতখিনি ওলাই যাব নোৱাৰে আৰু 1 ঘণ্টা সময় দিব লাগিব একদম লো ফ্লেমত on top of cars. Now I don't know you don't know me too. I remember fleeting times when we watched this spark so far. Now I don't know you don't know me. লেয়াৰটো খুলি চাম Stars shone in our eyes like the lights of fireplace. We were obsessed and we felt warmth in our chests. খাবলৈও খুব টেস্টি হয় বনাবলৈও ইমান ইজি খাবলৈও খুব টেস্টি হয় আপোনালোকে এবাৰ বনাই খাই চাব আৰু মোক কমেন্ট কৰি জনাব কেনেকুৱা একেবাৰে সকলোবিলাক গলি গৈছে আৰু পিয়াজ আজিলৈ আহিম বাই বাই আকৌ লগ হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে